বান্দৰী কেন নাখাওঁ আৰু কেনে নিছে পখাত ময়ো একেবাৰে টোপোলাহে বান্ধিছোঁ আৰু দেই যদি আমাৰ সদায় মানুহ আহিছে জাঙা এই গৰম আমাৰ খাই ল'বি কেইটা আহিবি দেই আজিকালিতো এনেও বিশ্বকৰ্মা পূজা বুলি ক'লে যিকোনো পূজা বুলি ক'লে এনেও মানুহবিলাক বেছিকৈ অহা যোৱা নহয় বাৰু আগৰ গতে নহয় গোটেই গাঁৱৰ বোলে ল'ৰা ছোৱালীবিলাক আহিছে পাতিছে ধুমধামে তেনেকুৱা নহয় এই দিয়ক প্ৰসাদ দিয়ক তৰা পানী তৰা পানী তৰা পানী নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আজি যাব ওলাইছোঁ বিশ্বকৰ্মাৰ পূজাৰ বস্তু কেইটামান আনিবৰ কাৰণে মানুহজন আৰু মই পাছবেলাখন ওলাইছোঁ আৰু কলেজৰ পৰা আহি পালোহি আজি মানে বহুতেই জল্দি কলেজ ছুটি দিলে সেইকাৰণে ভাবিছোঁ বিশ্বকৰ্মাৰ পূজাৰ যিখিনি সামগ্ৰী লাগে গোটেইখিনি মানুহজন আৰু মই আজি গৈ লৈ আনোগৈ দেউতাই পইচা দিলে অৱশ্যে আৰু এতিয়া আমি মানে আজি ব্ৰইলাৰ এটাৰ পুৰি খাম বুলি ভাবিছোঁ বহুত দিনৰ পৰা মানে ব্ৰইলাৰ এটা পুৰি পানী খাব মন আছিলে সেইকাৰণে ব্ৰইলাৰ এটা আনোগৈ পুৰি পানী খাম জুইতে পুৰিম জুইত পুৰা মাংসটো খাই বহুতেই ভাল লাগে পুৰি আৰু এতিয়া মানে যিহেতু মোৰ বহুতেই চৰ্দি হৈ আছে সেইকাৰণে ম'ম' চুপ খাবগৈ লাগিব ম'ম' খাব মন নাই চুপকে খামগৈ আজি তাকে এতিয়া সেয়া মোনাটো দেখিছেনে এইটো কি কৰিব পেলাই দিলে এইটো মাছ ভৰোৱা আছিলে বোলে সেইকাৰণে পেলাই দিলে এতিয়া গৈ সেইটো আনিছেগৈ বেলেগ এটা এতিয়া আমি দুজনে ওলাই থাকোঁ বস্তুখিনি বজাৰ কৰিবৰ কাৰণে আৰু এতিয়া ডাইৰেক্ট মেইন টাউন পাবগৈ লাগিব বজাৰখিনি কৰিবলৈ আম লাগিছা নি বজাৰত যাবা নে ব্ৰইলাৰ খাবানে ব'লা কাম দুটা কৰি লোৱা মোৰ গাটো ইমান ভাল লগা নাই আমাৰ চোতালখন চাওকচোন কিমান চাফা হৈ গ'ল কেনে এই টিউশ্যনত থ'ব যা বান্দৰী খোৱা আকৌ খাবি নে কেন নাখাওঁ আৰু কেনে নিছে আপোনাৰ চৰ্দি বেগটো যে নিজলৈ লৈছোঁ মোলৈ বোলে এটা লৈ দিওকচোন নাই মই এটা বেগকে আজি 5 মাহ চলাই আছোঁ সেই ধুণ্টিক বাই বাই দি দে বাই বাই আমিও আহি পালোহি বজাৰ আৰু ইয়াতে কল নাৰিকল আপেল কি লাগে গোটেইখিনি লৈ লৈছোঁ মানুহজন আৰু মই বজাৰত যিহেতু বহুতেই ভিৰ লগতে আকৌ গান বজি আছিলে সেইকাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ এতিয়া মানে ইয়াতে ব্ৰইলাৰ এটা কিনি লওঁগৈ এয়া আহি পালোহি সেইপিনে বহুত বজাৰ কৰি আনিলোঁ কি আছে দেখাইছোঁ ডিগ্ৰী পৰা ফুল হৈ আছে ঢেৰ বস্তু আনি দিলোঁ দেই আজি ন ব্ৰইলাৰখিনি ভিতৰলৈ লৈ না মই অকণমান হেল্প কৰি দিম ৰ'বা ব্ৰইলাৰ গুচাইছে ব্ৰইলাৰ গুচাইছোঁ এইয়া দেই আজি ব্ৰইলাৰ পুৰি খাম ভাজি খাম আৰু কি কৰি খাম চিলি চিকেন বনাই খাম মানে এইটো কি কয় হেৰি পকৰি বনাম আৰু তুমি কি কৰিছা দা ধুৱাইছা নেকি আৰু এইপিনে মানুহজনে মাংস কাটিবৰ কাৰণে দা ধুৱাই আছে তেখেতক মানে কিবা এটা সুধিলে ভালকৈ উত্তৰ নিদিয়ে বিশেষকৈ কেমেৰা আগত বহুতে লাজ কৰে সেইকাৰণে মই যদি কিবা এটা সুধোঁ তেওঁ মানে ক'বলৈ মন নকৰে সেইকাৰণে মই আজি ভইচটো পিছত লগাই দিব লগা হৈছে নহ'লে এইটো ডাইৰেক্ট তেখেতৰ মাতটোকে লগাই দিব পাৰিলোঁ হয় আৰু তেখেতে ভালকৈ কথা নকয় কাৰণে মায়ে তেখেতক পূৰা গালি দি আছে কাৰণ তেওঁ কেমেৰা আগত ওলাবলৈ আগতেতো বহুত লাজ কৰে আজিকালি ওলায় কিন্তু মানে মুখৰ আগতে উল্টা পুল্টা কৰি দিয়ে সেইকাৰণে তেখেতৰ মাতটো মানে আপোনালোকৰ আগত কৈয়ে দিব নোৱাৰোঁ দেখাই দিব নোৱাৰোঁ আৰু বেলেগৰ মতাবিলাকে ইমান ধুনীয়াকৈ ভিডিঅ' বনাই মই বুজাওঁ বোলো মোৰ লগতো অকণমান ভিডিঅ' বনাবাচোন তেতিয়া কিজানি মানুহে অকণমান বেছিকৈ ভাল পায় আৰু তেখেতে নাই নেমানে কিন্তু দেই এয়া এতিয়া আকৌ ব্ৰইলাৰটো তেখেতে পুৰি আছে কি ক'ব আৰু এইখন কপাল মোৰ কেতিয়া আহিব ভগৱানেহে জানে এয়া দেউতাই এইপিনে বহিয়ে আছে মানুহজনে মাংস কাটি ল'লে ডাঙৰ পুতেকক হেল্প কৰিবলৈ এয়া মাও আহি গ'ল মানে মায়ে মাংস অকণমান তেখেতক কাটি মেলি হেল্প কৰি দিছে যিহেতু তেখেতে অকল পিঠটো ভাঙি দিলে মানে বিপদে আছে নহয় অকণমান হেল্পাৰ লাগেও বাৰু এইপিনে মা আৰু পাঞ্জলে ব্ৰইলাৰটো কুটিছে মেলিছে পুৰিও খাম ভাজিও খাম দেই এইপিনে লেগ পিচটো কি কৰিব বিৰিয়ানী খাব জানো আজি নাখাওঁ মানে শুনিছা তোমালৈ থেংক ইউ হা নহয় এই পাঞ্জাৱৰ লগালে থেংক ইউ দিছোঁ আকৌ
এইপিনে পুৰিছোঁ মাংস এয়া হলিকা ছাতি দান্দি লৈছোঁ তাৰপিছত ইয়াতে এইখিনি মাংস পূৰা পুৰি আছোঁ দেখিছেনে সেইপিনে পূৰা মাংস সিজি গ'ল পূৰা মাংস এতিয়া এইখিনি খাই ল'ম এতিয়া এইখিনি খাম ৰাতিপুৱা এয়া পংকজে গোটেই স্কুটিকেইখন ভালকৈ ধুলে আৰু যোৱাকালি যে মাংস পুৰিছিলোঁ তাৰ কেইডোখৰমানে খাব পাৰিলোঁ আৰু ভিডিঅ'ত ইমান কয় তুমি ইমান খোৱা বুলি মই ইমান নাখাওঁ হেৰৌ গুড মৰ্ণিং আজি আকৌ ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ যোৱাকালিতো বজাৰ চজাৰ কৰিলোৱে আৰু এতিয়া মানে আজি যিহেতু বিশ্বকৰ্মা পূজা সেইকাৰণে ঘৰৰ কামবোৰ কৰোঁতে অকণমান দেৰি হৈ গ'ল এইপিনে স্কুটিও ধুলে ভাইটিয়ে এতিয়া পূজা পাতল কৰিব লাগিব কলপাত কাটিব লাগিব সেইখিনি কৰা বুলি আপোনালোকক দেখাই দিওঁ কেনেকৈনো বিশ্বকৰ্মা পূজাটো আজি আমি পাতিম তাকে আপোনালোকক দেখাই যাওঁ ন আৰু এইপিনে কলপাতো কাটি আনিলোঁ এইখিনি এতিয়া সৰু সৰু কৰি লওঁ তাৰপিছতে পূজা পাতলটো কৰিব লাগিব আৰু এখন পাত ডাঙৰকৈ থওঁ ন মানে এইটো বহাই থ'বৰ কাৰণে মূৰ্তি তাতকৈ ডাঙৰ নেপালানি বুলি ক'ব মানুহে হা কিটো কি ফটো আজিকালিতো এনেও বিশ্বকৰ্মা পূজা বুলি ক'লে যিকোনো পূজা বুলি ক'লে এনেও মানুহবিলাক বেছিকৈ অহা যোৱা নহয় বাৰু আগৰ গতে নহয় গোটেই গাঁৱৰ বোলে ল'ৰা ছোৱালীবিলাক আহিছে পাতিছে ধুমধামে তেনেকুৱা নহয় সেইকাৰণে ইমান পাতো বেছি নালাগে 3 কিলাকে লৈছোঁ যদি নোজোৰে আকৌ ল'ম আৰু কাপোৰত চেকা লাগিব বুলিহে ভয় আগৰ চাদৰবিলাক চব এনেকৈ কলপাত কাটোতে কাটোতে গোটেই চেকা লাগিলে আজি য'তে ত'তে বিশ্বকৰ্মা পূজা খাবলৈ যাব লাগিব মানে ওচৰৰ মানুহকেইঘৰতে যাম আৰু খুৰীহঁতৰ ঘৰত পেহীহঁতৰ ঘৰত মই মাহঁতৰ ঘৰত পাতিছে না জানো সোধাই নাই নহয় মানুহজনে ক'লে ৰাতিপুৱা সোনকালে শুই উঠিম বুলি উঠাই দিবলৈ ক'লে কেইবাবাৰো উঠালোঁ 5বাৰমান উঠালোঁ কিন্তু তেখেতে হাৰে নেপালে অৱশেষত এইখিনি মই ধূপ ধূনা জ্বলাবলগীয়া হ'ল মাইকী মানুহজনী হয় এইখিনি কৰিব লাগে নালাগে নাজানো বাৰু দেই ভাইটিও যাবলৈ স্কুললৈ দেৰি হৈ আছিলে সেইকাৰণে এইখিনি মই সোনকালে কৰি দিলোঁ অৱশ্যে মাইকী মানুহে কৰে নে নকৰে নাজানো তাতে আকৌ আপোনালোকে নক'ব যে মাইকী মানুহে এইখিনি কাম নকৰে বুলি একো নাই দিয়া ঘৰত যদি মতা মানুহ নাথাকে তেতিয়ানো কোনে কৰে এইবিলাক কাম ন মাইকী মানুহগৰাকীয়ে কৰে আৰু এখেতক মানে বৰকৈ উঠাই থাকিবলৈ বেয়া পালোঁ মই গা ধোৱাৰ পিছত আকৌ এখেতক চুবলৈ বেয়া পালোঁ সেইকাৰণে মানে পূজা পাতলটো মই অকণমান হেল্প কৰি দিলোঁ ভাইটি আৰু মই মিলি দুয়োজনে কৰিলোঁ এই আপেলখিনি কুটি লৈছোঁ লগতে মায়ে নাৰিকলটো কুটি আছে এইপিনে আমাৰো পূজা পাতল কৰি হৈ গ'ল এইপিনে লৈছোঁ আপেল কল বুটমাহ বুন্দিয়া ভুজিয়া এইপিনে আকৌ তলত মকুল দানা নিমখ সানিলি নিমখখিনি সানিবলৈ আছে মানে এইপিনে আকৌ ধূপ ধূনা জ্বলাই ল'লোঁ ইয়াতে বিশ্বকৰ্মাৰ কাৰণে ধুনীয়াকৈ এইখিনি সজাই থৈ দিছোঁ এইটো ফুটটো দি দিবগৈ লাগিছিলে এইপিনে নাৰিকল এতিয়া যাওঁ আমাৰো এতিয়া সকলোবিলাক কাম কৰি হৈ গ'ল এতিয়া ইঘৰত ইঘৰত খাবলৈ যাব লাগিব মাহঁতক বুটমাহ দিবলৈ আছে মানে মাহ প্ৰসাদ দিব আছে সেইখিনিও দিম ভাইটি এইপিনে স্কুটিত ফুট লগাই দি আছে এতিয়া গাড়ীখনত লগাই দিলোঁহি জয় বিশ্বকৰ্মা পূজা কি জয় নে কি কয় ৰাইজসকল কোনে কোনে পাতিছে জনাব এতিয়া ক'ত যাবা এতিয়া মিললৈ যাব লাগিব আৰু তাৰপিছত এইফালে কুচমিতাহঁতৰ ঘৰলৈ সেনেকৈ যাম আৰু ময়ো যাওঁ এতিয়া খুৰীহঁতৰ ঘৰত মানে খুৰীহঁতৰ ঘৰতো বিশ্বকৰ্মা পূজাটো খাই থৈ আহোঁগৈ হা পাতিছা নাই বলক বলক দিব মই এতিয়া ইয়াতে বিশ্বকৰ্মা পূজাটো খাই লওঁ তাৰপৰা আকৌ ইজনী খুৰীহঁতৰ ঘৰত যাম হেল্ল' হেল্ল' নাহিলে যে নাই শুনা মাতটো নাই শুনা নি আপুনি নাহিলে যে কৈছোঁ অঁ অঁ প্ৰসাদ ময়ো একেবাৰে টোপোলাহে বান্ধিছোঁ আৰু দেই পেটত সোমাব নোৱাৰি ইমানকৈ মই এতিয়া আহিলোঁ জানি খুৰী ঘৰত মানে আমাৰ পোৱালিটোৰ ঘৰত বিশ্বকৰ্মা পূজা খাবলৈ বুলি ঐ খুৰী কি হৈছে ঐ বিশ্বকৰ্মা পূজা দে বিশ্বকৰ্মা পূজা কোনে দিব দাই পূজাই দিদিনে দে ধুনীয়াকৈ বান্ধি দে নাৰিকল দে নাৰিকল দিয়া
তৰা পানী তৰা পানী নেকি তৰা পানী নিৰু নবৈ নকন্দুৱাবা নকন্দুৱাবা নাকান্দিবা আমাৰ নিচাইহে অনা কৈ দিয়া আমাৰ নিচাইহে আনিছিলে যদি আমাৰ ঘৰত ধেৰ মানুহ আহিছে জাঙা এই গৰম আমাৰ ঘৰত খাই ল'বি তাৰপৰা আহিবি দেই তাৰপৰা পেহী গ'লে আহিম দেই ক'ত ক'ত যাবা এতিয়া তোমালোকে আমি এতিয়া ঘৰে যাম আৰু আকৌ লগ পাম দেই বাই বাই আমাৰ এতিয়া ডিচেণ্টাৰী হ'ব পাৰে দেই বুট মাহ খাই খাই নহয় নহয় চিন্তা কৰিব নালাগে এই দিয়ক প্ৰসাদ দিয়ক অঁ তই দৈ ইয়াৰ পাই গ'লি যে ইয়াৰ নামটো বোলে দীপ জোতা এতিয়া ব'লক আমাৰ ঘৰত খাব এতিয়া আমিও যাওঁ আমাৰ ঘৰত খাবলৈ টোপোলাহে বান্ধিছোঁ আৰু ভিডিঅ'টো আৰু দীঘলো কৰি নাথাকোঁ ফুট চুট নাই আৰু দেই মুখখন ধুইছিলোঁ সেইকাৰণে গুচি গ'ল আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ আজি ভিডিঅ'টো মানে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম